হেল্ল' গাইজ, ভালনে সকলোৰে? আজি মই বহুত দিনৰ মূৰত এটা ব্লগ দিছোঁ আৰু আজিৰ ব্লগটো হৈছে আমাৰ আপাহঁতে আজি ঘৰ লৈছে। আমাৰ ঘৰৰ ওচৰতে ঘৰ বনালে আৰু তাকে আজি নতুন ঘৰ লোৱা পাতিছে। চ' আজি ভাবিছোঁ ব্লগ এটা কৰিতো বহুত দিন কৰা নাই, চ' আপোনালোকক দেখাই দিছোঁ। এতিয়া বাজিছে 12টা আৰু মোৰ আজি অলপ গাটো বেয়া, গা বিষ হৈ আছে খুব, নাজানো কেলৈ হৈছে। চ' মই অলপ দেৰিকৈ আহিছোঁ, তো ইমান ভালকৈ কি আগতীয়াকৈ এইবোৰ চব কাম চামবোৰ হৈ আছে। এইফালে ভকতে নাম লৈ আছে, আপোনালোকক দেখাই দিছোঁ। এইটো আমাৰ এটা নতুন ঘৰ। ইফালে ভকতে নাম লৈ আছে। ইফালে আগফালে আমাৰ ৰান্ধনীবোৰে ভাত বনাই আছে। এবাৰ বাহিৰৰ পৰা ঘৰটো দেখাই দিছোঁ। এইটো হৈছে আমাৰ বাণীপুৰ ষ্টেচনটো আৰু এইটো হৈছে নিচাটো ঘৰ। সম্পূৰ্ণ হোৱা নাই, তেনেকেই ঘৰ লৈ লৈছে। আৰু এইফালে পোৱালিকেইটা খেলিছে। বেটা উই হাই কৈ দিয়া। নকয়। এইখিনি কি হয়? পচলা আৰু কি হয়? এইখিনি জ্বলা চব্জি, মাছ ফ্ৰাই। এইখিনি কি হয়? এইখিনি নিৰামিষ ভাজি। টেষ্টি লাগিছে। পটল, দাংবডি, আলু, ৰঙালাও, গাজৰ। এবাৰ ঘৰটো এটা ঝলক দেখাই দিছোঁ আৰু এইফালে ওপৰলৈ যোৱা আৰু এইটো ইয়াত আৰু এইটো এনেকৈ এইটো হৈছে বৌহঁতৰ ৰুম। এইটো আৰু এইফালে কাম কৰা মানুহ মানে কথা কৈ দিয়ক। বত্ৰিশি উলিয়াই কৈ দিয়ক, হাই কওক। সদায় কাম কৰে ন, সদায় ভ্লগত সদায় মুনবাই কাম কৰে আৰু বাচন ধুৱাই দেখে। এইফালে এইখিনি কি হয়? চিকেন, আমাৰ মুনবাই বনোৱা। আৰু এইটো পিছফাল, এইফালে এটা বাথৰুম। এতিয়া আপোনালোকক দেখালোঁ যিমানখিনি পাৰোঁ। পিছত আকৌ আপোনালোকক দেখাম কিনো হয়, মানে ভকতে আৰু কি কৰে আৰু আমাৰ পিছত দেখাম আৰু যিমানখিনি দেখাব পাৰোঁ। গাটো ইমান ভাল নহয়। এইটো আমাৰ পোৱালিটো। তো ঠিক আছে, পাছত লগ পাম। আৰু এইফালে এইখিনি গাহৰি বনি গ'ল। এতিয়া ভকতেও এনেকুৱা ভাজি খাইছে। আমাৰ যিহেতু আহোমৰ সাজ, হয়তো সাজৰ লগত খাইছে আৰু এইফালে আমিও ভাজোঁ গাহৰি আৰু পচলা চব্জি। হেল্ল' গাইজ, এতিয়া হ'ল ৰাতিয়ে হৈ গ'ল আৰু মানে কি হ'ল, দিনত মই ব্লগ নকৰিলোঁ কাৰণ মোৰ গাটো বহুতেই বেয়া লাগিলে আৰু আপোনালোকক মানে খোৱাবোৰতো দেখাব নহ'ল। খোৱাবোৰ দেখাব নহ'ল কাৰণ মানে আমাক দেখাই দিলোঁ কি বনাইছিলোঁ, আকৌ খাওঁতে নহ'ল, গাটো তেতিয়া খুব বেয়া হৈ গ'ল কাৰণ দেখাব নোৱাৰিলোঁ। আৰু ব্লগত মানে কি হ'ল, যিহেতু লকডাউন দি দিছে 2টা বজাৰ পৰা, সেইটো কাৰণে ভকতবোৰ সোনকালে গুচি গ'ল 1টা বজাত। আৰু যিহেতু মানুহ বেছি হোৱা নাছিলে আৰু এতিয়া মই আপাহঁতৰ ঘৰতে আছোঁ আৰু অলপ দেৰিকৈ যামগৈ ভাত চাত খাই। তো ভাবিছোঁ আমি দুইজনী শুই আছোঁ একদম বেমাৰী নিচিনা। তো এতিয়া মই ভাবিছোঁ আপোনালোকৰ লগত এটা মই ৰেচিপি শ্বেয়াৰ কৰিছোঁ আৰু সেইটো ৰেচিপি হৈছে পেৰা ৰেচিপি, যিটো মই কালিয়ে বনোৱা আৰু কালি বনাই মই থৈ দিছিলোঁ আপোনালোকক। আৰু ৰেচিপিটোত আৰু তাইও হেল্প কৰিছিলে আৰু চবেই কৈছে খাবলৈ ভাল হৈছিলে বুলি। সেইটো মোৰ পেৰা মই বনাইছোঁ বহুত কেইবাৰ আৰু তো কালি বহুত বনালোঁ। কালি ফাৰ্ষ্ট টাইম বহুত গাল পেৰা বনাইছোঁ মই আৰু আপোনালোকক দেখাই দিছোঁ। আৰু এতিয়া ৰাতি আৰু কি দেখাম, বেলেগ দিনাখন আপোনালোকক এই আপাহঁতৰ ঘৰটো এটা হোম টুৰ দিম। খুব ধুনীয়া ঘৰটো বনাইছে আৰু দিম। ঠিক আছে তেতিয়াহ'লে আজিৰ ভ্লগটো বহুত সৰুৱে হৈছে, তো বহুত দিন দিয়া নাই, চ' দিলোঁ কিবা এটা বুলি ভাবিলোঁ। আৰু লগতে আজিৰ দিনটো যাতে স্পেচিয়েল হয় ন, তো মনতো থাকিব। কেতিয়াবা চাওঁ বুলি ক'লে তাতে গম পোৱা মানে দেখিম ন আৰু মনত পৰিবতো। আৰু লকডাউনত যিহেতু বেছি হেৰি কৰিবও নহয়। ঠিক আছে তেতিয়াহ'লে আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। ঠিক আছে, পিছত আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। অ'কে, বাই বাই। প্ৰথমতে মই মেৰিগ'ল্ডখিনি মিক্সিত খুন্দি লৈছোঁ এনেকৈ মিহিকৈ।
এইটো মেৰিগ'ল্ড বিস্কুট লৈছোঁ আৰু মই খুন্দি ল'লোঁ এনেকৈ যিহেতু মই সৰহকৈ বনাম চ' মই 3 পেকেট মেৰিগ'ল্ড বিস্কুট লৈছিলোঁ এয়া দেখিছে আৰু এইফালে মই লৈছোঁ আমুল তাজা গাখীৰ আৰু এইখিনি মই গৰম কৰি ল'ম আপুনি এইখিনি মেৰিগ'ল্ড বিস্কুট যিমানখিনি হ'ব তাৰ আধা ল'ব গাখীৰ বেছি দৰকাৰ নহয় গাখীৰ ইমান মই উতলাই কিনে ঠাণ্ডা এইফালে পেকেট গাখীৰ লৈছোঁ মই ইয়াত পেকেট গাখীৰটো অলপ সৰহকৈ দিম তেতিয়া মানে এইটো খাবলৈ ভাল লাগে পেৰাটো আৰু বিস্কুটৰ যিটো গোন্ধ আছে সেই গোন্ধটো এই গাখীৰটোৱে মানে নাইকিয়া কৰি দিয়ে আপুনি যিকোনো গাখীৰ ল'ব পাৰে আৰু ইয়াতে মই এতিয়া দি দিলোঁ চেনি গুড়ি কৰি আৰু ইয়াতে মই দিছোঁ ঘিউ এইটো হৈছে মনোৰমা ঘিউ এইটো আপুনি দোকানত সহজতে পাই যাব আৰু এতিয়া মই হাতেৰে এইখিনি ভালদৰে এনেকৈ সানি ল'ম এয়া দেখিছে এনেকৈ জোখবোৰনো আপোনালোকক কেনেকৈ ক'ম কাৰণ চব বস্তুৰে জোখবোৰ বেলেগ বেলেগ হ'ব খালি আপুনি অলপ অলপকৈ দিব আৰু এতিয়ালৈকে মই গাখীৰখিনি ইয়াত এড কৰা নাই অকল পাউডাৰ গাখীৰ মেৰিগ'ল্ড বিস্কুটৰ গুড়া আৰু চেনি আৰু ঘিউ এনেকৈ সানি লৈছোঁ ইয়াত দেখিছে আপোনালোকে এনেকৈ ভাঙি ল'ব এতিয়া ইয়াতে দিম মই অলপকৈ গাখীৰ বেছিকৈ নিদিওঁ অলপ দি লৈছোঁ তাৰপিছত আকৌ দিম লাহে লাহেকৈ দিম এনেকৈ অলপ সানি লোৱাৰ পিছত আপোনালোকক মই দেখাব নোৱাৰিলোঁ মই মঠি ল'লোঁ অলপ আৰু এতিয়া আপোনালোকক মই এখন হাতে কেমেৰাটো ধৰাৰ কাৰণে সুবিধা হোৱা নাই সেইকাৰণে আপোনাক গোল কৰি দেখাব পৰা নাই তো দুখন হাতৰ দৰকাৰ হয় এনেকৈ আপুনি আটাৰ লাডুটোৰ নিচিনা সৰু সৰুকৈ গোল কৰিব এয়া চাওক ইয়াত মই দেখাই দিছোঁ আমাৰ চুনুৱে কৰিছে এয়া দেখিছে এনেকৈ মঠি কেনে এতিয়া সৰু লাডু এটা ল'ব লাডুটো এনেকৈ ৰাউণ্ড কৰি এনেকৈ ৰাউণ্ড কৰিব তাৰপিছত এয়া দেখিছে সমানকৈ যাতে ফাটি যোৱা যদি হয় তেতিয়াহ'লে আৰু অলপ মঠি ল'ব আৰু এনেকৈ এটা আঙুলিয়ে মাজত হেঁচি দিব আপোনাৰ তেতিয়া ধুনীয়া পেৰা শ্বেপ এটা আহি যায় এয়া দেখিছে এয়া এইখিনি মই বনালোঁ হেল্ল' গাইজ গুড ইভিনিং আৰু আজি হৈছে শুকুৰবাৰ আৰু কালি আপোনালোকক ব্লগটো ৰাতি শেষ কৰিব নহ'ল তেনেকৈ তো আৰু একো দেখাবলৈও নহ'ল আপোনালোকক তাৰপিছত ঘৰত আহি শুই থাকিলোঁ আৰু ৰাতিপুৱাৰ পৰা একো ব্লগটো কৰিব পৰা নাই তো এতিয়া মই ব্লগ কৰিব লৈছোঁ আৰু আমাৰ ঘৰত আহিছে এতিয়া চুনু তো এতিয়া আমি কিবা মানে মোবাইল চাই থাকোঁতে কিবা খাওঁ লাগিলে ৰেচিপিবিলাক দেখিছোঁ আমি কিবা এটা ৰেচিপি নিজেই বনাম বুলি ভাবিলোঁ দুজনী মিলি কেনে তো বনাওঁ তো আপোনালোকৰ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ আপোনালোকক দেখাই দিম কি বনাইছোঁ ঠিক আছে লগতে ৰেচিপিও শ্বেয়াৰ কৰি আছোঁ ঠিক আছে আজি চাই থাকিব ঠিক আছে তো এতিয়া বনাম আমি কিবা এটা স্নেক খাবলৈ তো ইয়াত দেখিছে আলু মই এইখিনি পিল কৰি লৈছোঁ এইখনত এনেকৈ আৰু এতিয়া মই পিঁয়াজখিনি কাটি ল'লোঁ মিহি মিহিকৈ আৰু এইফালে এইখিনি হৈ আছে আৰু এই পিঁয়াজখিনি এনেকুৱা হ'ব লাগিব দেই একদম এডাল এতিয়া পিঁয়াজ আৰু আলুখিনি এনেকৈ মিক্স কৰি দিয়া হৈছে আৰু ইয়াতে আমি এড কৰিম ময়দা এতিয়া ইয়াতে একাপ ময়দা এড কৰি দিম আপোনালোকৰ যদি অলপ কম লাগে তেতিয়াহ'লে আৰু অলপ এড কৰি দিব চাব বেছি এড কৰিব নালাগে ইয়াতে আমি অকণমান এড কৰিম বেকিং 1 চামুচ ইয়াতে এটা মিক্স কৰিম অলপ কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে এইটো জ্বলা নহয় আৰু এতিয়া ইয়াতে অলপ তিখি মিৰ্চ ইউজ কৰিম আমি হৈ যাব আৰু এতিয়া এইখিনিতে অলপ আমি দিম অলপ মিঠাতেল ইমানটো এতিয়া ইয়াতে নিমখ আপোনাৰ সোৱাদ অনুসৰি দিম এতিয়া কেৰাহীখনত ৰিফাইন তেল দি দিছোঁ গৰম হ'বলৈ আৰু এইখিনি অলপ গৰম হ'ব দিছোঁ এতিয়া গেছটো মিডিয়ামত থৈ কেনে আমি এইটো এনেকৈ লাডু কৰি কেনে দি দিম বেছি লাডু নকৰিলেও হয় আপোনালোকৰ ইচ্ছা এনেকৈ জাষ্ট এবাৰ 3টাকৈ দিছোঁ আৰু এইখিনি একেবাৰে নুচুঁ এতিয়া অলপ দি দিম 2 মিনিটমান দিলেও হ'ব তাৰপিছত লুটিয়াই দিম এতিয়া দেখিছে এইকেইটা গল্ডেন কালাৰ হৈছে আৰু এইখিনি এতিয়া মই এবাৰ লুটিয়াই দিম দেখিছে বহুত ধুনীয়া গল্ডেন কালাৰ হৈছে এইটোৱে
এয়া দেখিছে এইকেইটা অলৰেডি গোল্ডেন কালাৰ হৈ গ'ল আৰু এইকেইটা অলমষ্ট সিজিয়ে গ'ল। আপোনালোকে দেখিছে অলপ মানে বেছি টাইম সিজিবলৈ এইখিনি ইমান নালাগে, ইয়াত পটককৈ হৈ যায়। গেছটো মিডিয়ামত আছে আৰু এইখিনি দেখিছেনে গোল্ডেন কালাৰ, এইখিনি মই এতিয়া উলিয়াই দিম এনেকৈ। এনেকৈ এতিয়া মই বাকীখিনি গোটেইখিনি বনাই ল'ম আৰু। এই আমাৰ গৰম গৰম ক্ৰিস্পি পিঁয়াজ পকৰা ৰেডি আৰু এতিয়া আমি এইখিনি খাম। এয়া একাপ লাল চাহৰ লগত আমাৰ চনুৱে খাই আছে। বহুত টেষ্টি হৈছে এইটো। এই যে গৈ থকা দেখিছে ক'ৰবাত, এয়া মই ভিনদেউ আৰু ভাগিনজনীৰ লগত মই গৈ আছোঁ বাহেঁতৰ ঘৰলৈ। যোৱাবাৰ ডিচেম্বৰতে থকা মই, আৰু যোৱাবাৰ লকডাউনত মই বাহেঁতৰ ঘৰতে পাৰ কৰিলোঁ, আৰু এতিয়া মই গৈ আছোঁ আৰু এতিয়াৰ পৰা থাকিম কেইদিনমান আৰু ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে।